Hi guys, welcome to my channel Bonjit Bonju Arts. আৰু আপোনালোকে তো গমে পাইছে মই শিৱসাগৰত গৈছিলোঁ, তাৰ পৰা ফুৰি আহিলোঁ আৰু তাতে আমি ৰংঘৰ, তাৰপিছত শিৱদৌল আৰু তলাতল ঘৰ ইত্যাদি চালোঁ। তো আৰু জয়সাগৰ পুখুৰী সেইবিলাক। তো আমি যিবিলাক চালোঁ সেইবিলাক মই কেনভাছত আঁকিছোঁ আৰু সেইবিলাক এতিয়া আপোনালোকক দেখাম মই ভালকৈ। আৰু আপোনালোকক এতিয়া মই দেখাই আছোঁ কেনেকৈ আঁকিছোঁ, মানে আঁকা অলৰেডি হৈ গৈছে, জাষ্ট মানে মই দেখাম আৰু কেনেকৈ আঁকিছোঁ, আপোনালোকে চাব পাৰিব এতিয়া। গাইজ এইটো হ'ল শিৱদৌলটো আঁকিছোঁ এনেকৈ। আমি লজৰ ৰুমত বহি আঁকিছিলোঁ, তো সেইকাৰণে ইমান ফিনিচিং ভাল কৰা নাই। ফটাফট ৰাতি, কাৰণ আমাৰ ৰাতি ভাগৰ লাগিছিল, চোৱাৰ পিছত ৰাতি গৈ আঁকিছিলোঁ। আৰু এইটো ৰংঘৰটো আঁকিছোঁ, ৰংঘৰৰ অলৰেডি মই ভিডিঅ' বনাইছোঁ ৰংঘৰৰ। এইটো হ'ল শিৱদৌলটো, এতিয়া মই শিৱদৌলটো আপোনালোকক দেখাই আছোঁ। এইটো হ'ল শিৱদৌল। ফাইনেলি গাইজ আমি আহি পালোঁ শিৱদৌলত। আমি এতিয়া ফটো মাৰি আছোঁ আৰু এতিয়া আমি শিৱদৌলত প্ৰৱেশ কৰিম। এইটোৱে হৈছে শিৱদৌল আৰু বহুত ওখ হয়, ফুল ফুলি আছে ইয়াতে, খুব ধুনীয়া ধুনীয়া ফুল। এইটো আজি বহুত ভক্তৰ ভিৰ আছে ইয়াতে। এনেকৈ ঘূৰি আছোঁ আৰু এতিয়া আমি এটা পুখুৰী চাবলৈ যাম। কি নাম পুখুৰীটো? শিৱসাগৰ পুখুৰী। শিৱসাগৰ পুখুৰী চাবলৈ যাম। এইটো শিৱসাগৰ, ইমান ওখ। ৱাও। তাৰপিছত এইটো আছে তলাতল ঘৰ। আৰু মোৰ মানে আটাইতকৈ বেছি ভাল লাগিছে এই তলাতল ঘৰটো চাই, কাৰণ ইয়াতে বহুত আমি এনজয় কৰিছোঁ। তাৰ যিবিলাক সুৰংগ আছে, সুৰংগ দি আমি গৈছোঁ। তো আপোনালোকক দেখাইছোঁ কেনেকৈ আমি এনজয় কৰিছোঁ তাতে। তো গাইজ এইটোৱে হ'ল আমাৰ তলাতল ঘৰ, ঐতিহাসিক এটা মানে আমাৰ অসমৰ সম্পত্তি বুলি কোৱা যায় এতিয়া। এইটো চাবলৈ বহুত মানুহ আহে। আৰু এইটো যিটো বনাইছে এইটো কোনো ৰ'ডৰ ব্যৱহাৰ কৰা নাছিল। এইবিলাকৰ ভিতৰত মানে কেনেকৈ বনাইছে এইটো কোনো ক'ব নোৱাৰে। এইবিলাক ইটাবিলাক হ'ল বহুত চেপেটা চেপেটা হয় আৰু বহল বহল টাইপৰ। আৰু লগতে এইখন হ'ল, ইয়াতে মই উঠিছোঁ ছাদৰ ওপৰত, আৰু ছাদখনতো শুনামতে কোনো ৰ'ড ব্যৱহাৰ কৰা নাই। কেনেকৈ বনাইছে নাজানো। আৰু এতিয়াও বহুত ভালে আছে, এইবিলাক চাই ভাল লাগে। আৰু তলাতল ঘৰলৈ One, two, three, four. Oh! Oh my! কি ভগৱান, হয় নৰো আৰু। বহুতে ভাগৰ লাগিছে আমাক তলাতল কি কয় তলাতল ঘৰত ঘূৰি একদম তলে তলে যাত্ৰা, একদম বহুত ভাগৰ লাগিছে। কেপ্টেইন হ'ল আমাৰ ছাৰ কেপ্টেইন।
এন্ধাৰ হ'ব নোৱাৰো ঐ ইফালে চিৰি আছে চিৰি চিৰি ঐ চিৰি আছে ইফালে একদম আন্ধাৰ ফ্লাছ লাইট লগাই ললো ঘৰ চালো আমিও চালো ও তলাতল ঘৰ ইয়াৰ পৰা বাহিৰ আৰু ওপৰত আছে না ঐ হাৰাম দেখোন ক'ত গেল বাকীকেইটা হা আৰু ওপৰত যোৱা নাই ক'ত নাই ক'ত নাই নো এন্ট্রি বন্ধ পুৰা ইনষ্টাগ্ৰামৰ ৰিলছ বনাই আছে ইয়াতে গাইজ চাই লওক আপোনালোকে ছোৱালী দুজনীয়ে কি ধুনীয়া ইনষ্টাগ্ৰামৰ ৰিলছ হ'ব এতিয়া আচ্ছা এইটো আক্ৰমণ কৰিব চোৱা যায় ফালি মই এবাৰ চাম তো ফ্ৰেণ্ড যদি মোৰ ভিডিঅ'টো ভাল লাগিল আপোনালোকে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে নতুন হয় ইয়াতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ